এতিয়া আমি গৈ আছোঁ টেম্পুত উঠি ফৰেষ্টৰ ৰিজাৰ্ভৰ মাজেদি মানে আমাৰ বেটী এইজনী আছে পাহি। হাই ক পাহি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাম মই উন্নতি ব্লগ ভিডিঅ'লৈ। আপোনালোকে চাই আছে DSK আছাম। আজি আছিলে ইউটিউবাৰ মিটআপ আৰু ইউটিউবাৰ মিটআপত যাব নোৱাৰিলোঁ কিছুমান বিশেষ অসুবিধাৰ কাৰণে। কি অসুবিধাৰ কাৰণে তো নকওঁ দিয়কচোন। আৰু ইমানবিলাক তো বিশেষ মানে ঘৰত মানুহ নাই আৰু বহুত কিছুমান ঘৰুৱা প্ৰব্লেমৰ পৰা ইউটিউবাৰ মিটআপত যাব নোৱাৰিলোঁ। তো আপোনালোকক যদিও ইউটিউবাৰ মিটআপ দেখুৱাব নোৱাৰিলোঁ, মই ইউটিউবাৰ মিটআপ দেখুৱাব নোৱাৰিব মই বহুত দুখী হৈছোঁ, মানে দুখ লাগিছে। তথাপিতো আহি আছে ব্লগ ভিডিঅ' ভাল এইখিনি ৰেগুলাৰ ভিডিঅ' দিবও পৰা নাই। সেয়ে ঘৰৰ কিছুমান কামত লাগিবলৈ সেইবিলাককে দেখুৱাব পাৰে ন, ঘৰৰ কাম কি নাই কৰা, কি নাই কৰা, এইপিনে সকলোবিলাক মানে কেইটা ভিডিঅ'কে কেইখিনি কামকে দেখুৱাই ভাল নালাগে, সেইকাৰণে দেখুওৱা নাই। তথাপিতো আপোনালোকলৈ ব্লগ ভিডিঅ' কেইটামান মই এডিট কৰি পিনি আপলোড দি আছোঁ। তো চাই থাকক আৰু অৱশেষত চাই যদি ভাল লাগে কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি জনাব আৰু যদি ভাল লাগে। তো আজি সেই ভিডিঅ'কেইটাকে চাওঁ। যিহেতু আমাৰ ঘৰ বনাবলৈ লৈ আছোঁ, সেইকাৰণে মানে ক'ত কেনেকুৱা ঘৰ ৰাস্তাৰ পৰাই চাই যাওঁ, কেনেকুৱা ষ্টাইলত বনালে ভাল হ'ব। আৰু আমাৰ বেটী আছে দেখুৱাই থাকে কোনটো ঘৰ মানে ষ্টাইলত বনাবলৈ ভাল হ'ব, তাকে মানে চাই গৈ আছোঁ। আপোনালোকেও চাই থাকক। অঁ, এইটো ঘৰ কেনেকুৱা লাগিছে বেটী? হোটেল হয়, এইটো হোটেল হয় ন? এনেকুৱা ঘৰ বনাব নালাগে নেকি? নালাগে। এইটো ঘৰ কেনেকুৱা লাগিছে? এইটো দোকান হয়, দোকানটো বেয়া লাগিছে। আৰু এতিয়া আহি পিনি আমি ক'ত পালোহি? এতিয়া এইটুকুৰা জেগাৰ নামটো কি? এতিয়া গাইনদী পামগৈ। এতিয়া আমি গাইনদী পামগৈ। আৰু এখন কি বিলখনৰ নাম কি হয় এখন? দেউতা এখন কি বিল বুলি কয়? গাইনদী বিল। এখন গাইনদী বিল। আমি আহি আছোঁ ইয়াত আৰু গাইনদী পাবলৈ গৈছোঁ। ইয়াত ঘৰ চৰ চাবলৈ নাই। গাঁৱৰ ভিতৰত যেতিয়া সোমাই যাম তেতিয়া আপোনালোকক ঘৰ দেখুৱাম। এইখনেই হৈছে গাইনদী। এখন লিখাবালিৰ পৰা বৈ আহিছে ব্ৰহ্মপুত্ৰত পৰেগৈ। আৰু বাৰিষা হ'লে ডাঙৰ পানী হয়, খৰালি হ'লে পানীয়েই নাথাকে। আৰু হোম টুৰটো মানে লৈ আহিছোঁ অলপ বেলেগ ষ্টাইলত, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। যেতিয়া হোম টুৰটো দিম, হয়তো ইউটিউবত এনেকুৱা হোম টুৰ দেখিবলৈ আপোনালোকে পোৱা নাই, তো ইউনিক ষ্টাইলত ঘৰটো বনাইছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ঘৰটো যেতিয়া সম্পূৰ্ণ হৈ উঠিব আমাৰ, তেতিয়া ধৰি লওক ভিডিঅ'টো আপলোড দিম। আৰু ইয়াৰ গাঁৱৰ মাজেদি এতিয়া সোমাই দিলোঁ আৰু গাঁৱৰ ভিতৰত আহি পালোহি। ধুনীয়া লাগিছে। মানুহে গেট যিবোৰ বনাই ঘৰে দেখি নাপায়। তই ইমান স্পীড লৈ যাওঁ নহয়। ঘৰতকৈ ৰখাই দিলে মই হৈ পৰিম বেগত। এইকেইজনী আমাৰ বেটী নাচি আহিছে। এজনী বৰ বেয়া ছোৱালী দেই, ইমান নাচি থাকে। এইজনী আমাৰ বেটীয়ে মুখ আগত ৰখি দিছে ন। ঘৰ পাব নাই হোৱা। এতিয়া আমি বেতনী পামেই গৈ আছোঁ। আৰু বেতনী পামৰ পঞ্চায়ত পাবহি হ'ল। আৰু সেইটো হৈছে বেতনী পাম পঞ্চায়ত। এইটো হৈছে বেতনী পামৰ পঞ্চায়ত। পাহি কিবা কয়, হাই ক পাহি। পাহি ফুৰিবলৈ যাবা। আৰু গৈ আছোঁ এতিয়া আমি গাঁৱলীয়া ৰাস্তাৰে। বাহিৰে গান গাব জানে, নাচিবও জানে ন।
এইফালে আছে ধাননি পথাৰ ধাননি ভৰা এতিয়া আমি গৈ আছো টেম্পোত উঠি ফৰেষ্টৰ ৰিজাৰ্ভৰ মাজেদি মানে আমাৰ বেটি এইজনী আছে পাহি হাই ক পাহি হাই হাই কৈছে কেনেকুৱা লাগিছে গাড়ীত উঠি ভাল লাগিছে ন মজা লাগিছে যাম শ্বিলঙত আয়ো দেখি তয়ো যাবি লগত টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেখি তয়ো যাবি লগত এইখন কোনো শ্বিলঙলৈ গৈ থকা নাই নিজৰে গাঁও হয় দেই বন্ধুসকল ঘৰ পালোহি আৰু এই গাঁও পালোহি বন্ধুসকল আহি ঘৰ পাই গ'লোহি আৰু দৰ্জা আমাক খোলা মানে খুলিলে আৰু ভিতৰলৈ এতিয়া সোমাই যাওঁ আৰু ভিতৰত কি আছে কি নাই এইবিলাক নেদেখুৱাওঁ কাৰণ ঘৰটো দেখি গম পাইছে তো আমাৰ ঘৰত কি থাকিব পাৰে কি নাথাকিব পাৰে আমাৰ ঘৰত একো নাই বুলি ক'লেই ভাল হ'ব তো আমি দুখীয়া মানুহ তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইভাগেতো চাকৰি বাকৰিটো আমাৰ নাই তো টেম্পুখন চলাই খাই থাকোঁ আৰু ইউটিউবৰ দ্বাৰা কিছু মানে ছাবস্ক্ৰাইব যদি আপোনালোকে সহায় কৰি দিয়ে কিজানি ইউটিউবৰ দ্বাৰা কিছু ভিডিঅ'টো বনাইছোঁ আৰু ডেইলি ব্লগ দি থাকিম বুলি আপোনালোকক কথা দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যিমান পাৰোঁ ভাল ব্লগ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গতিকে ব'লক আৰু আগুৱাই যাওঁ তো আপোনালোকক দেখুৱাই আছোঁ কি দেখুৱাব ৰাতি হ'ল বন্ধুসকল আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো কাইলৈ আকৌ ব্লগ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম আৰু আৰম্ভ কৰি এডিটিং কৰি দিওঁতে আপোনাৰ গধূলিয়ে হ'ব পাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ঠিক আজিকালি ভিডিঅ' আপলোড দিয়া টাইমটো চেঞ্জ কৰিলোঁ সন্ধিয়া 5টা বজাত আপলোড দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো চাবলৈ পাব তো আজিলৈ ইমানেই বাই